হাই এভৰিৱান, কি খবৰ? বহুত ঠাণ্ডা পৰিছে। আহক আজি আমি এটা মাংসৰ ৰেচিপি বনাওঁ। প্ৰথমে মাংসখিনি আলু, পিঁয়াজ, মিঠাতেল, হালধি আৰু সামান্য মছলা দি পেলাই ভালদৰে এনেদৰে সানি লৈছোঁ। সানি লৈ কিছু সময় থৈ দিছোঁ। এনেকৈ থৈ দিলে নিমখটো ধুনীয়াকৈ সুন্দৰকৈ সোমাই যাব আৰু ধুনীয়া হ'ব। এতিয়া আমি মছলাখিনি খুন্দি আছোঁ উৰালত। পিঁয়াজ দিছোঁ, নহৰু, জলকীয়া এনেকৈ দি প্ৰথমে মছলাখিনি ৰেডি কৰিছোঁ। এতিয়া আমি এটা পেষ্ট বনাম। এয়া মিট মছলা, গৰম মছলা, চিকেন মছলা, জিৰা, ধনিয়াৰ গুড়িৰে এটা আমি পানীত এনেকৈ বাতি এটাত পানী অলপ লৈছোঁ, লৈ পেলাই পেষ্ট এটা বনাইছোঁ। পেষ্টটো কিছু সময় বনাই থৈ দিলে বঢ়িয়াকৈ সিজি যাব, ফুলি উঠিব ধুনীয়াকৈ। ঠাণ্ডা পানীতে ধুনীয়াকৈ এইটো মিলাই থৈ দিছোঁ। আপোনালোকে চাওক, এনেদৰে মছলাটো আমি তৈয়াৰ কৰি থৈ দিছোঁ। এইখিনি আমি এতিয়া নিদিওঁ, কিছু সময় পিছত দিম। আপোনালোকে চাই থাকিব, গম পাব আমি কেতিয়া এইখিনি দিম। ভালদৰে মিলাই ল'ব লাগিব, নহ'লে লদা লদা হৈ থাকে। ভালদৰে মিলাই ল'লে ভাল লাগিব। এতিয়া আমি কেৰাহী বহাই দিছোঁ। কেৰাহীটো গৰম হৈছে। আমি মিঠাতেল দিছোঁ। মিঠাতেল আমি কমকৈ দিওঁ, কাৰণ ইতিমধ্যে তাত মাংসখিনিত মিঠাতেলেৰে আমি সানি লৈছোঁৱেই অলৰেডি। এইখিনি হ'ল লং আৰু ইলাচি। এইখিনি সামান্য থেতেলিয়াই লৈ এনেকৈ প্ৰথমে দিলে ইয়াত ধুনীয়া এটা স্মেল আহে, ধুনীয়া গোন্ধ ওলায়। প্ৰথমে এনেকৈ দি লৈছোঁ। এতিয়া পিঁয়াজখিনি দিলোঁ, শুকান জলকীয়া আৰু তেজপাতো দিম। দি এইখিনি অকণমান সময় ৰঙচঙীয়া হোৱালৈকে ভাজিব লাগিব। সুন্দৰ টেষ্ট ওলায় ইয়াত। গোন্ধটো ধুনীয়া গোন্ধ। এনেকৈ কিছু সময় কম জুইত পিঁয়াজটো ভাজি লৈছোঁ। অকণমান সময় ভাজি ল'ব লাগে। ৰঙচঙীয়া হোৱা নাই, হ'ব আৰু। এয়া ৰঙচঙীয়া হৈছে। এইখিনি ৰেডি হৈছে। এতিয়া আমি খুন্দি থোৱা মছলাখিনি দিছোঁ। এইখিনি কিছু সময় ভাজি ল'ম। ভালদৰে ভালদৰে ভাজিব লাগিব, নহ'লে কেঁচা হৈ থাকিলে গোন্ধটো বেয়া হ'ব। কিছু সময় ভাজি আছোঁ। এয়া প্ৰায় হৈছে, তদিন লাগিব দিয়া নাই। এয়া ধুনীয়া হৈছে, ৰঙচঙীয়া হৈছে। এতিয়া আমি মছলাখিনি দিম। এইখিনি যে বনাই থৈছিলোঁ পেষ্টটো, এই পেষ্টটো এইবাৰ ঢালি দিম। ধুনীয়া এটা গোন্ধ আহে। এইখিনি ভালদৰে ভাজিব লাগিব। কিছু সময় আমি এনেকৈ লৰাই থাকিব লাগিব, নহ'লে তলিত লাগি যাব পাৰে। হৈছে, এতিয়া ৰেডি। এই মাংসখিনি আমি এতিয়া ঢালি দিছোঁ। মাংসখিনি লৰাই আছোঁ। এতিয়া ধুনীয়াকৈ হৈ আছে, ধোঁৱা ওলাই আছে। চেণ্টটো ধুনীয়া হৈছে।
এতিয়া এই ভাজা আমাৰ কিন্তু আটাইতকৈ প্ৰিয় হৈছে এই ভাজা মাংসখিনি। এইখিনি আমাৰ আধা এই ভাজিতে খাওঁ আমি পানী ঢালি দিয়াৰ আগতে। আপোনালোকে খাই ভাল পায় নেকি জনাবচোন। এইটোৱে আমাৰ ফেভাৰেট, আমি আচলতে এইটো বেছিকৈ খাওঁ। এয়া আন্দাজ অনুযায়ী আমি পানী ঢালি দিছোঁ। এবাৰ ঢাকনি মাৰি উতল আহিব দিম কিছু সময়। এয়া উতলিবলৈ আৰম্ভ কৰিছে। এয়া ৰেডি হৈছে। এয়া মাংস আমাৰ হৈ গ'ল। ধন্যবাদ।